আপোনালোকে বাৰু এবাৰ জন্মাষ্টমী কেনেকৈ উদযাপন কৰিলে? নামঘৰলৈ গ'লনে? বলক মোৰ সৈতে এইবাৰৰ জন্মাষ্টমীৰ দিনালৈ ঘূৰি যাওঁ। আৰু যিহেতু মই ডিব্ৰুগড়ত থাকোঁ, সেয়েহে ডিব্ৰুগড়ৰ পল্টন বজাৰত অৱস্থিত ৰাজহুৱা নামঘৰ ভাগলৈ গৈছিলোঁ। আৰু দেখিছেই নহয় পৰিৱেশ, একদম মানুহৰ ভিৰ, বাহিৰে ভিতৰে মানুহৰ সাংঘাতিক ভিৰ লাগিছে। কিছু সংখ্যক মানুহ ভিতৰত এনেকৈ ভিৰ হৈ আছে আৰু বাহিৰতো মানুহ আছে। আৰু নামঘৰ বুলি ক'লে আমাৰ মনবোৰ এনেও ভাল লাগে নহয়নে? এনেকুৱা ঠাইত আমি মনবোৰ শান্ত কৰিবলৈ যাওঁ আচলতে। আৰু গুৰুজনাৰ আদৰ্শ মানি এই নামঘৰ ভাগলৈ ভাদ মাহত প্ৰায়ে যোৱা হয়।